Hey guys, good morning. বৰ্তমান 11:30 বাজিলে আৰু গুড মৰ্নিং হৈছে মোৰ এতিয়া ঘৰত থকাৰ বাবে আজি অলপ দেৰিকৈ উঠিলোঁ ৰাতি খোৱাও দেৰি হ'ল পিছে ভিডিঅ' এডিট কৰি আছিলোঁ পিছে আমাৰ এইফালে ঘৰৰ কামো চলি আছে আৰু আজি শিৱৰাত্ৰি শিৱ মন্দিৰটো মানে আমাৰ ঘৰৰ কাষতে হয় এইটো ঘৰ আমাৰ আৰু এইটো শিৱ মন্দিৰ আৰু ৰাতিপুৱা এতিয়া মই বিচনাতে আছিলোঁ বৰ্তমান উঠিছোঁহে আৰু টেংগে টেংগে হে ক'ত আহিলা তুমি ক'ত আহিলা হা মামা ঘৰ কাৰ ওচৰলৈ আহিলা টকলা কোন টকলা মই হেনো টকলা মোৰ চুলি নাই মই টকলা হেনো এই ট্ৰেইনিং কৰি থকা অৱস্থাত চুলি নাছিলে যে তেতিয়াৰ পৰা হেনো টকলা মই আৰু এতিয়া চুলি গজিলেও মই টকলাই সেইটো এবাৰ নাচি দিয়াচোন টেংগে টেংগেটো এইফালে মা বাকী এইফালে পাপা কি হ'ল দাড়ি চাৰি কটা নাই এনেকৈ ইমান দাদাহঁত লাগিছে এইফালে হ'ব লাহে লাহে বনোৱা হ'ব আৰু এতিয়া ভাবিছোঁ মানে ডাঙৰ বাহঁতৰ ফালে যাম আৰু আমাৰ পৰিয়ালৰে মানে মানুহ এগৰাকী ঢুকাইছিলে আৰু তাৰ বাবে চোৱা আৰু মন্দিৰ চন্দিৰ যাব নোৱাৰোঁ পিছে বাহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ তাতে ভাগিন দুইটা থাকিব আৰু ইটো আহিছে ইও তাতে যাব বাহিৰে বাহিৰে গোটেইকেইটা ভাগিনক তাতে লগ পাম ইফালে সৰু ভিনদেউ আহিছে সৰু ভিনদেউকো এবাৰ লগ পাই দিম আগৰ ভিডিঅ'টো দেখিছে চাগে ঘৰটো তেনেকৈ কমপ্লিট হেৰি কৰিব পৰা নাই মানে লাহে লাহে হ'ব আৰু এতিয়া এইফালে সম্পৰ্কখিনি হৈছে বাকীখিনি লাহে লাহে হ'ব ইফালে ভিনদেউ হেল্ল' গা পা ধুই ফ্ৰেছ হৈ কৰি ল'লোঁ আৰু এতিয়া যাওঁ বাট ওলালে ভিনদেউ ৰেডি ময়ো ৰেডি এফালে টেংগে টেংগে ৰেডি টেংগে 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 ৰেডি বাকী মাকটো দেখালোঁ পাপাকো দেখালোঁ ইয়াত দাদা পিছে মৰমতে আমি জান বুলি মাতোঁ কি মানে ইমান একো নাই যে মানে ৰিয়েকশ্যন হে হাই হেল্ল' ক আকৌ মোৰ ফ্ৰেণ্ডবিলাকক কিয় হাই হেল্ল' ক কিবা তই লাজ কৰ হে পাণ খাইছিলি নাই লাজ কৰিছে গাইজ এয়া আৰু দেখিলে ক'ৰবাত মাতিব দেই বিকাশৰ দাদা নেকি বোলে হাই হেল্ল' দিব লাজ কৰিছে পিছে এতিয়া আমি যাওঁ দেৰি হ'ল বাৰু 1 বাজু হ'ল তাৰ পৰা আহিম আহি আকৌ কিবা কিবি কাম আছে আৰু 12 বজীয়া তিনিআলিৰ পৰা চিপছ আৰু চকলেট ল'লোঁ ভাগিনহঁতৰ কাৰণে কি ল'লা তুমি পাই গ'লোঁ সি 12 টকাৰ এইটো মানে বনাই আছে এইটো ঘৰ আৰু এইটো ভিনদেউ ককাইক ডাঙৰ ক'ত গ'ল কিমান টাইম হ'ল কি কৰি আছে যোৱা টাইম হ'ল নহ'লে যোৱা টাইম হ'ল খবৰ নিদিয়াকৈ আহিলোঁ তেওঁলোক বোলে শিৱ মন্দিৰ গৈছে বাহঁত চব আৰু সিহঁতে আহি পালেহি সিহঁতৰ উৎপাত দেখিছে নাই ইয়াত পালে এইটো কষ্ট পাইছে হে কি দিব লাগে দাঙি ল'ব লাগে হে তুমি টেঙে টেঙে নাচা বোলে হে পূজা কৰিলে কিয় কেনেকুৱা পুৰা পূজা কৰি দিছে বোৱাৰী দুজি ঘৰৰ লখিমী বোৱাৰী দুজনী ডাঙৰ গাড়ী কোনটো এইফালে দেখিলা হেৰি মোৰ ডাঙৰ বা দেই সৰু বাকে দেখিছে ডাঙৰ বাক দেখা নাই নহয় ডাঙৰ বা পোৱালি হেৰি শুনচোন তোলে এটা কুৱেশ্যন আছে দেই যদি তই আনচাৰটো দিব পাৰ মানে কিবা এটা গিফ্ট লৈ আহিছোঁ তোলে দেই মই সৰু আৰু হেৰি মই কুৱেশ্যনটো কম দে মই ইউটিউবতে পাইছোঁ আৰু তই সুধিম আৰু
এই ৰমেশৰ মাকৰ 3টা ল'ৰা দেই। এটা নাম মে, এটা নাম জুন, আৰু 3 নম্বৰ ল'ৰাটোৰ নাম কি? হে জুলাই। কেনেকুৱা ভালকে কোৱা আকৌ। পাৰিলে এইটো চকলেট তাই গৰমতে কিবা হৈ গ'ল। ইণ্টেলিজেণ্ট বা দেখিছে নাই? আগত ইউটিউবে পাইছিলে আৰু ন কুৱেশ্যনটো। পিছে আপোনালোকে বুজি পালেনে নাই আকৌ? মানে মই কৈছিলোঁ যে ৰমেশৰ মাক, মানে ৰমেশ এটা নিজেই নহয় জানো? এটা মে হ'লে, এটা জুন হ'লে, আৰু এটা ৰমেশ। তাই মানে বুজি পালে। এতিয়া চব আহি পালে বাৰু। এতিয়া কিবা খুৱাই তাই খাই কৰিলে বেছি দেৰি নকৰোঁ। আৰু ঘৰতো ইফালে কিবা কিবি কাম আছে। এইটো পেটলা মোৰ ডাঙৰ ভাগিন হয়। তাৰপিছত এইটো ইয়াকতো চিনি পাইছে, সৰু ভিন্দ, দেউতী ভিন্দৰ ককাইক। মন্দিৰৰ পৰা আহিলেগে। বাকী ডাঙৰ দুটি ভিন্দৰ ল'ৰা। হে এইটো মোৰ সৰু ভাগিন। মৰম দিছে মামাক। মা গুণু মৰম কৰিছে মামাক। দাদাহঁতে তুমি নকৰা, ক'ব লাগে মৰম কৰিবলৈ, দেখিছে? হে কি লাগে? তুমিও মৰম কৰিবা। কিয় মৰম কৰিবা আহিছে দিছে যে। ভাত বনাই হৈ গ'ল। মোক ভাত খাব উঠনিৰ পৰা মাতিয়ে আছে, কিন্তু মই ভিডিঅ'টো এডিট কৰি থকাৰ বাবে যোৱা নাই। আৰু তাই খং এতিয়া চাগে ভাগিনহঁতক ভাত খুৱাই আছে, আৰু মই খাওঁ আৰু ভাতকেইটা। কি বনালে বা? খালে ভাত? খালে অঁ খালে। খাওঁ ইফালে বাই সৰু ভাগিনক খুৱাইছে, আৰু মোৰ ভাত এয়া। এতিয়া ভাত খাই লওঁ, মই যাওঁ। যাওঁগৈ আৰু দিয়ক বহক। এইফালে ঘৰটো বনাই আছে ভিন্দহঁতৰ, বাহঁতৰ। এইটো আৰু এইটো মানে এনেই বাৰাণ্ডা টাইপ। এইটো ড্ৰয়িং ৰুম বনাইছে। ঘৰটো এবাৰ দেখাই দিওঁ বুলি ভাবিলোঁ। এইটো মানে ডাইনিং হল হ'ব বুলি কৈছে। মানে ড্ৰয়িং ৰুমলৈ এইফালেও আহিব পৰা যাব। এইটো চিৰি, এইটো এইফালেও উঠিব পাৰিব। এইফালে বাহিৰৰ ফালে উঠো বুলি ক'লেও পাৰিব। বাকী ইয়াতে ডাইনিং হল, আৰু এইফালে কিটচেন। এইটো এইফালে এটা বেডৰুম, আৰু এইফালে এটা বাথৰুম এটেচ বেডৰুম বনাইছে। ফল চিলিংটো বনাইছে, ডিজাইনটো ভাল লাগিছে। ভাবিছোঁ যে মোৰ ৰুমটোতো এনেকুৱা মানে হেৰি কৰিম বুলি বনাই থকা ঘৰটোত। এইটো বাথৰুম মানে অলপ ডাঙৰকৈ বনাইছে। ইফালে আৰু পিছফালে কিবা কিবি হ'ব, আৰু ওপৰতো বনোৱা নাই বৰ্তমান, তলৰটো ঠিক কৰি আছে। আৰু ইফালে এইটোতো এনেকৈ দিছে ডিজাইনটো। বাকী এতিয়া যাওঁগৈ। হা ঘৰৰ প্ৰৱেশ কেতিয়া হ'ব? হে বহুত দিন আছে নেকি? বাই 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 বাই। যাওঁগৈ, থাকক। বাই 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 বাই। আহি গ'লো, বাই বাই দিলোঁ, বাই বাই। বাহঁতৰ ঘৰৰ পৰা আহি মানে অলপ টাইম থকাৰ পিছতে এতিয়া অমৰে ফোন কৰিছে, সি পানী পুৰি খাব যায় বোলে। মই অলপ দূৰ খোজকাঢ়ি আহিলোঁ। আহি পেলাই মোৰ এই লগৰ পপিহঁতৰ ঘৰত সোমালোঁ। আমি একেলগে পঢ়া, ক্লাছ 5ৰ পৰা ন? ক্লাছ 5ৰ পৰা একেলগে পঢ়া। আৰু তাইকো মাত খাৰ দিলোঁ। আৰু এতিয়া অমৰ আহি পাইছেহি। তাৰ লগত যাওঁ, সি পানী পুৰি খাই আনো। দিয়া বাই বাই, আকৌ লগ পাম। বাই। তপু দা কি ভাঙৰ লাডু আজি শিৱৰাত্ৰি মন্দিৰটো যাব পৰা নাই। ভাঙৰ লাডু যে তপুদাই দিছে। এইখনে আমাৰ 12 বজীয়াখন। ইয়াতে আৰু পানী পুৰি বিচাৰি আহিছোঁ, পানী পুৰি নাই যেন লাগিছে। 12 বজীয়াত মানে ইমান চব বস্তু মানে পোৱা নাযায়। ৰহা যোৱা হ'লে পালোঁ হয়, কিন্তু ইয়াত এতিয়া আজি তাতে শিৱৰাত্ৰি, ক'ত পানী পুৰি পোৱা যাব চাগে। আৰু এইফালে পানী পুৰি নাপায়, দুইটাই গৈ ম'ম' দোকানখনে পালোঁগৈ। পানী পুৰি নোপোৱাৰ দুখত ম'ম'কে খাই দুইটাই গুচি আহিলোঁ। পিছে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু পাৰিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ।